নমস্কাৰ। আজি আমি নৱম শ্ৰেণীৰ সমাজ বিজ্ঞানৰ ইতিহাস খণ্ডটোৰ যিটো প্ৰথম অধ্যায় অৰ্থাৎ ভাৰতবৰ্ষলৈ ইউৰোপীয়সকলৰ আগমন এই বিষয়ে আলোচনা কৰিম। গতিকে ভিডিঅ'টো আৰম্ভ কৰোঁ। গতিকে ভাৰতবৰ্ষলৈ ইউৰোপীয়সকলৰ যিটো আগমন সেই পৰিঘটনাটো আছিল এক গুৰুত্বপূৰ্ণ পৰিঘটনা, ভাৰতৰ ইতিহাসৰ বাবে গুৰুত্বপূৰ্ণ পৰিঘটনা। তাৰ পৰাই ভাৰতত আধুনিক যিটো সমাজৰ যিটো সৃষ্টিৰ যিটো ধাৰা সেয়া আমি আৰম্ভ হৈছে বুলি ক'লেও নহ'ব। তাৰ লগে লগে আৰু ভাৰতবৰ্ষৰ লগত জড়িত আন বহুতো পৰিঘটনা এই ইউৰোপীয়সকলৰ আগমনৰ পাছতেই সংঘটিত হৈছিল। এতিয়া ইউৰোপীয়সকল বুলি ক'লে কেইবাটাও জাতি আহিছিল ভাৰতলৈ। তাৰ ভিতৰত আমাৰ ইয়াত অধ্যয়নৰ বাবে ইংৰাজসকলক গুৰুত্বপূৰ্ণ সহকাৰে দিছে, আৰু তাৰ উপৰিও কেইজনমান পৰ্তুগীজৰ বিষয়েও ইয়াত দিয়া হৈছে। বহল ব্যাখ্যা অৱশ্যে নাই, তাৰ ক্ষেত্ৰত দুজনৰ বিষয়ে উল্লেখযোগ্যভাৱে আমাক দিয়া হৈছে। তাৰ ভিতৰত এজন এয়া 1487 খ্ৰীষ্টাব্দত পৰ্তুগীজ নাবিক আহিছিলে। কোন? এজন বাৰ্থলোমিউ ডিয়াজ নামৰ এজন পৰ্তুগীজ নাবিক আহিছিল। তেওঁ ক'ত উপস্থিত হৈছিলেহি? আফ্ৰিকা মহাদেশৰ দক্ষিণত থকা যিটো উত্তৰ মহা অন্তৰীপ তাত উপস্থিত হৈছিলেহি। তাৰ 10 বছৰৰ পাছত, অৰ্থাৎ তাৰ 10 বছৰৰ পাছত কি হৈছিল? 1498 খ্ৰীষ্টাব্দত আৰু এজন গুৰুত্বপূৰ্ণ নাবিক ভাৰতত আহি পদাৰ্পণ কৰিছিল। তেওঁ আছিল ভাস্কো দা গামা। ভাস্কো দা গামাই আহিছিলে এই ডিয়াজৰ যিটো পথ আছিলে, ডিয়াজৰ পথটোকে অনুসৰণ কৰি পেলাই তেওঁ দক্ষিণ ভাৰতবৰ্ষৰ অৰ্থাৎ দক্ষিণ ভাৰতৰ কালিকট বন্দৰত উপস্থিত হৈছিলহি। গতিকে ভাস্কো দা গামাৰ যিটো পৰিভ্ৰমণ সেয়া ভাৰতৰ বাবে গুৰুত্বপূৰ্ণ আছিল, কাৰণ পৰ্তুগীজ হিচাপে তেওঁৱে আহি পেলাই ভাৰতৰ মাটিত পদাৰ্পণ কৰিছিল। আৰু বৰ বিশেষ বহলাই তোমালোকে ইয়াৰ বিষয়ে দিয়া হোৱা নাই, গতিকে ইমান গুৰুত্বপূৰ্ণ নহয় পৰ্তুগীজসকলৰ ভ্ৰমণটো। হ'লেও তোমালোকে এই কথা দুটা মনত ৰাখিবা যে বাৰ্থলোমিউ ডিয়াজে ক'ত আহি উপস্থিত হৈছিলেহি? উত্তৰ মহা অন্তৰীপ, আফ্ৰিকা মহাদেশৰ দক্ষিণ দিশত আছেহি, এইটো মনত ৰাখিবা। আৰু লগতে মনত ৰাখিবা যে ভাস্কো দা গামা কিমান চনত আহিছিলে? 1498 খ্ৰীষ্টাব্দত তেওঁ আহি পেলাই ক'ত উপস্থিত হৈছিলেহি? দক্ষিণ ভাৰতৰ কালিকট বন্দৰত। এই দুটা কথা মনত ৰাখিলে তোমালোকৰ যথেষ্ট। ইয়াৰ পাছতে আহিছে যে তোমালোকৰ ভাৰতবৰ্ষলৈ ইংৰাজসকলৰ আগমন। আটাইতকৈ গুৰুত্বপূৰ্ণ বিষয় এইটোৱেই, এই পাঠটোৰ গুৰুত্বপূৰ্ণ বিষয় এইটোৱেই। গতিকে তোমালোকে মন কৰিবা যে কোন আহিছিল? যে 1580 খ্ৰীষ্টাব্দৰ কথা। ইয়াত কোন আহিছিল? ফ্ৰান্সিছ ড্ৰেক নামৰ এজন ইংৰাজ নাবিক জলপথেৰে পৃথিৱী প্ৰদক্ষিণ কৰিবলৈ সমৰ্থৱান হৈছিল। সেই সময়ত আছিলে যে জলপথ আছিলে পৰিবহণৰ আটাইতকৈ গুৰুত্বপূৰ্ণ ব্যৱস্থা। গতিকে প্ৰায়ভাগ নাবিকেই জলপথেৰেই ভাৰতলৈ আহিছিল। এইজন অৱশ্যে ভাৰতলৈ অহা নাছিল, কিন্তু তাৰ পাছত চোৱা 1582 খ্ৰীষ্টাব্দত কোন আহিছিল? ৰাল্ফ ফিটছ নামৰ যিজন ইংৰাজ নাবিক, তেওঁ ভাৰত আৰু ব্ৰহ্মদেশ এই দুখন দেশ ভ্ৰমণ কৰিছিল, আৰু তাৰ ফলত কি হৈছিলে? ইংৰাজ জাতিটো গৌৰৱান্বিত হৈ পৰিছিল। আৰু লাহে লাহে পৰ্তুগীজ সদাগৰসকলৰ দৰে ইংৰাজ সদাগৰসকলেও ভাৰতৰ সৈতে বেহা বেপাৰ কৰাত মনোযোগ দিব বিচাৰিছিল। গতিকে তেওঁলোকে কি ইচ্ছা কৰিলে যে কেৱল ভাৰতলৈ ভ্ৰমণৰ উদ্দেশ্যে নহয়, তেওঁলোকে আৰু এটা উদ্দেশ্য লাহে লাহে তেওঁলোকে ডেভেলপ হ'বলৈ ধৰিলে। সেই উদ্দেশ্যটো কি? যে বাণিজ্য। গতিকে এই উদ্দেশ্য আগত ৰাখিয়েই কি কৰিলে চোৱা, 1599 খ্ৰীষ্টাব্দত জন মিল্ডেন হল। কোন আহিলে? এইজন চোৱা, নামটো মনত ৰাখিবা যে জন মিল্ডেন হল। কিয় গুৰুত্বপূৰ্ণ এইটো কথাটো মনত ৰাখিবা যে এওঁৱেই প্ৰথমজন নাবিক যিয়ে কি কৰিছিলে? ইংলেণ্ডৰ ৰাণী সেই সময়ত কোন আছিলে? ৰাণী এলিজাবেথ। তেওঁৰ পৰা এখন অনুৰোধ পত্ৰ লৈ আহিছিলে। কিহৰ বাবে অনুৰোধ পত্ৰখন আনিছিলে? যে ভাৰতৰ ভূমিত যাতে তেওঁলোকে প্ৰৱেশ কৰি পেলাই কি কৰিব পাৰে? বেহা বেপাৰ কৰিব পাৰে। সম্পূৰ্ণৰূপে তেওঁ ইংৰাজৰ পৰা বা সেই সময়ৰ ইংৰাজৰ ৰাণীৰ পৰা কি লৈ আহিছিলে? অনুমতি লৈ আহিছিলে। ইয়াত এটা গুৰুত্বপূৰ্ণ তোমালোকে এই যিটো বক্স দিয়া আছে তাত চোৱা, দিয়া হৈছিলে যে প্ৰাচ্যৰ সৈতে বেহা বেপাৰ কৰাৰ উদ্দেশ্যে 1600 খ্ৰীষ্টাব্দত ইংৰাজ সদাগৰসকলে এটা বাণিজ্যিক প্ৰতিষ্ঠান লণ্ডনত গঠন কৰিছিল। ক'ত গঠন কৰে? লণ্ডনত। আৰু এই প্ৰতিষ্ঠানটোৱে কি আছিলে? ইংলিছ ইষ্ট ইণ্ডিয়া কোম্পানী। এই কোম্পানীটোৰ কথা তোমালোকে মনত ৰাখিবা। কিমান চনত গঠন হৈছিল? 1600 খ্ৰীষ্টাব্দত। আৰু কোনে গঠন কৰিছিল? ইংৰাজ সদাগৰসকলে। গতিকে ইয়াৰ পাছতে চোৱা কি হ'ল, যে ইংলেণ্ডৰ ৰাণী এলিজাবেথে এই কোম্পানীটোক আফ্ৰিকাৰ দক্ষিণ দিশত অৱস্থিত উত্তৰ মহা অন্তৰীপৰ পৰা আৰম্ভ কৰি দক্ষিণ আমেৰিকাৰ মাগালান প্ৰণালী পৰ্যন্ত বিশাল সাগৰীয় এলেকাত 15 বছৰৰ বাবে বেহা বেপাৰ কৰাৰ অনুমতি প্ৰদান কৰে। চোৱা, মনত ৰাখিবা যে এই যিখন অনুমতি পত্ৰ তাত কি আছিলে? যে তেওঁলোকে 15 বছৰৰ বাবে এই অঞ্চলকেইটাত উত্তৰ মহা অন্তৰীপৰ পৰা আৰম্ভ কৰি এক বৃহৎ অঞ্চল দিছিলে তেওঁলোকক। অৱশ্যে এই অঞ্চলখিনিত তেওঁলোকে কি কৰিব পাৰিব বুলি ক'লে?
যে বেহা বেপাৰ কৰিব পাৰিব। আৰু এই কোম্পানীটোৱে সাগৰীয় পথেৰে ভাৰতবৰ্ষত উপস্থিত হোৱাৰ আগে ক'ত ক'ত তেওঁলোকে বেহা বেপাৰ কৰি লৈছোৱা সুমাত্ৰা, জাভা আৰু মালাকা এইবিলাক ঠাইত তেওঁলোকে কিহৰ ব্যৱসায় কৰিছিল মনত ৰাখিবা যে মছলাৰ ব্যৱসায় কৰিছিল। তাৰ পাছত কি হ'ল চোৱা 1608 খ্ৰীষ্টাব্দৰ কথা। ইংলেণ্ডৰ ৰজা প্ৰথম জেমছে ভাৰতবৰ্ষৰ সৈতে বেহা বেপাৰ কৰাৰ উদ্দেশ্যে কেপ্টেইন উইলিয়াম হকিন্স, এজন কোন আছিলে কেপ্টেইন উইলিয়াম হকিন্স, এওঁ কি কৰিলে এওঁৰ যোগেদি মোগল সম্ৰাট জাহাংগীৰ, সেই সময়ৰ মোগল সম্ৰাট আছিল কোন জাহাংগীৰ, আৰু এই জাহাংগীৰলৈ কি এখন পঠালে আবেদন পত্ৰ প্ৰেৰণ কৰিলে। ঠিক আছে। আৰু হকিন্স আহি ক'ত উপস্থিত হৈছিলেহি তাপ্তি নদীৰ যি মোহনা আছে চুৰাট, ইয়াত আহি পেলাই তেওঁ উপস্থিত হৈছিলহি। কাৰ অনুৰোধ মৰ্মে আহিছিল তেওঁলোকে তোমালোকে মনত ৰাখিবা যে ইংলেণ্ডৰ ৰজা প্ৰথম জেমছৰ অনুৰোধ মৰ্মে আহিছিল। ঠিক আছে। তাৰ পাছত চোৱা আৰু এনেদৰেই ভাৰতবৰ্ষত তেওঁলোকৰ বেহা বেপাৰৰ যি গজালি লাহে লাহে মেলিবলৈ আৰম্ভ কৰিছিল। অৱশ্যে সেয়াই প্ৰথম নাছিল, সেয়া প্ৰথম প্ৰচেষ্টাহে আছিল। তাৰ পাছতেই কি হৈছিল চোৱা, তাৰ পাছৰ ঘটনাখিনি তোমালোকে মন কৰিবা যে কি হ'ল যে কেপ্টেইন হকিন্সে প্ৰায় 2 বছৰ কাল মোগল সাম্ৰাজ্যত থাকি সম্ৰাটৰ বেহা বেপাৰ কিছু সুবিধা আদায়ৰ চেষ্টা কৰি চলাইছিল। যে হকিন্সে কি কৰিলে যে যাতে আমি ভাৰতবৰ্ষত ভালদৰে বেহা বেপাৰ কৰিব পাৰোঁ তাৰ বাবে সুবিধা কিছুমান তেওঁ ল'বলৈ চেষ্টা কৰিলে। আৰু শেষত কি হ'ল এই যিখন তেওঁলোকৰ আবেদন সেইখন কোনে জাহাংগীৰে নামঞ্জুৰ কৰে, আৰু তাৰ ফলশ্ৰুতিতে কি হয় ইংৰাজসকলে ভাৰতবৰ্ষত সম্পূৰ্ণভাৱে বেহা বেপাৰ কৰাৰ সুবিধা লাভ কৰে। কিছু কিছু অঞ্চলত অৱশ্যে, গোটেই ভাৰতবৰ্ষ বুলি ক'লে ভুল হ'ব, কিন্তু আমি বুজিবৰ কাৰণে ভাৰতবৰ্ষ বুলিয়ে ক'ম। ঠিক আছে। নেক্সট চোৱা যে 1615 খ্ৰীষ্টাব্দত ইংলেণ্ডৰ ৰজা প্ৰথম জেমছে ছাৰ টমাছ ৰ এইজনৰ নাম ৰাখিবা আন এজন ইংৰাজক পুনৰ জাহাংগীৰৰ ওচৰলৈ প্ৰেৰণ কৰিছিল। টমাছ ৰয়ে আজমিৰত উপস্থিত হৈ সম্ৰাটক দেখা কৰিছিল। টমাছ ৰয়ে কোনো ধৰণৰ বাণিজ্যিক চুক্তি কৰিব পৰা নাছিল যদিও সম্ৰাট জাহাংগীৰে ইংৰাজ সদাগৰসকলক চুৰাটত বাণিজ্য কুঠি স্থাপনৰ অনুমতি প্ৰদান কৰিছিল। অৱশ্যে তেওঁ টমাছ ৰৰ সম্পূৰ্ণৰূপে সফল হোৱা নাছিল যদিও তেওঁলোকে কি কৰিছিলে যে চুৰাটত যিটো এক বাণিজ্যিক কুঠি প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হৈছিল। লাহে লাহে কি হ'ল এনেদৰে তেওঁলোকে লাহে লাহে ভাৰতবৰ্ষৰ বিভিন্ন ঠাইত বাণিজ্যিক সম্প্ৰসাৰণ ঘটাবলৈ কি কৰে বাণিজ্যিক চুক্তি স্বাক্ষৰ কৰি কৰি আগবাঢ়ি গৈয়ে থাকে। তাৰপিছত এটা গুৰুত্বপূৰ্ণ ঘটনাৰ কথা মন কৰা যে 1715 খ্ৰীষ্টাব্দত জন চাৰমান আন এজন ইংৰাজ লোক তেওঁ কি কৰিলে যে সজাতি দল এটা মানে ইংলেণ্ডৰ পৰা অহা এটা সজাতি দলে কি কৰে মোগল সম্ৰাট ফাৰুকছিয়াৰ জাহাংগীৰৰ পাছত ফাৰুকছিয়াৰ যেতিয়া সম্ৰাট হয় তেওঁ ফাৰুকছিয়াৰক সাক্ষাৎ কৰিবলৈ আগবাঢ়ে তেওঁলোকে আৰু চুক্তিৰ প্ৰস্তাৱ আগবঢ়ায়। আৰু সেই সময়ত কি হ'ল ফাৰুকছিয়াৰ কঠিন ৰোগত পৰিছিল। এই ঘটনাটোৰ কথা মনত ৰাখিবা যে সম্ৰাট ফাৰুকছিয়াৰ সেই সময়ত কি আছিলে এক কঠিন ৰোগত ভুগি আছিল। তাৰ ফলত কি হয় চোৱা, তাৰ ফলত কি হয় আৰু সেই ৰোগাক্ৰান্ত ফাৰুকছিয়াৰক কোনে ঠিক কৰে বুলি কৈছে যিটো দল আহিছিল সেই সজাতি দলটোৰ ডাক্তৰ হেমিল্টনে তেওঁ কি কয় চিকিৎসা আগবঢ়াই পেলাই তেওঁ সুস্থ কৰি তোলে। তাৰ ফলত কি হয় চোৱা যিহেতু ৰজাক ঠিক কৰিলে বা সম্ৰাটক ঠিক কৰিলে, সম্ৰাটৰ বেমাৰ ঠিক কৰি দিলে, গতিকে সম্ৰাটে তাৰ বিনিময়ত তেওঁলোকে উপহাৰ দিয়ে কি চোৱা এই সুযোগতে সম্ৰাটৰ পৰা ইংৰাজ সদাগৰসকলে 3খন ফৰমান আদায় কৰে। 3খন ফৰমান মানে অৰ্ডাৰ বুলি ধৰিব পাৰা, 3খন অৰ্ডাৰ আদায় কৰে। কি থাকে তাত চোৱা ইষ্ট ইণ্ডিয়া কোম্পানীয়ে সমগ্ৰ ভাৰতবৰ্ষক নিৰ্বিঘ্নে বেহা বেপাৰ কৰাৰ ৰাজকীয় অনুমতি লাভ কৰে। আৰু গোটেই সমগ্ৰ ভাৰতবৰ্ষতে কি কৰে নিৰ্বিঘ্নে কোনো বাধা বিঘিনি নোহোৱাকৈ তেওঁলোকে সম্পূৰ্ণ ৰাজকীয় অনুমতি লাভ কৰে। ইয়াৰ লগত ভাৰতবৰ্ষ মাটিত কোম্পানীয়ে নিজৰ ভৱিষ্যত সুদৃঢ় কৰাৰ ফালে অগ্ৰসৰ হৈছিল। ইয়াৰ লগে লগে কি হয় যে এই ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানীটো লাহে লাহে ভাৰতত যাতে তেওঁলোকে কি কৰিব পাৰে সম্পূৰ্ণৰূপে বেপাৰ কৰি পেলাই নিজৰ খোপনি পুতিব পাৰে তাৰ ফালে লাহে লাহে তেওঁলোক আগবাঢ়িছিল। এইখিনিতে মন কৰিবা যে তেওঁলোকৰ প্ৰথম উদ্দেশ্য আছিল বেহা বেপাৰ, কিন্তু তেওঁলোকৰ ইষ্ট ইণ্ডিয়া কোম্পানীটোৰ প্ৰথম আৰু প্ৰধান উদ্দেশ্যই আছিল বেহা বেপাৰ। কিন্তু যেতিয়া গুজেই গজালি মেলিবলৈ আৰম্ভ কৰে তাৰপিছত তেওঁলোকে কিহৰ সপোন দেখিলে চোৱা ৰাজ্য শাসনৰ সপোন দেখিবলৈ আৰম্ভ কৰিছিল। কাৰণ সেই সময়ত ভাৰতৰ যিটো ব্যৱস্থা প্ৰশাসনিকেই হওক ৰাজনৈতিকেই হওক সেই ব্যৱস্থাটো দুৰ্বল হৈ পৰিছিল। গতিকে এই সুযোগ ইংৰাজসকলে খুব সুন্দৰকৈ লৈছিলে। ইয়াত তোমাৰ সেই কথাখিনি দিয়া আছে যে দুৰ্বলতাৰ তেওঁলোকে চেলু লৈছিলে সম্পূৰ্ণৰূপে, আৰু সেই চেলু লৈয়ে কি হ'ল আমাৰ ভাৰতবৰ্ষখন ব্ৰিটিছৰ কবললৈ লাহে লাহে গুচি গ'ল। তোমালোকে এই কথাখিনি যিখিনি চনৰ বিষয়ে তোমালোকে উল্লেখ আছে এইখিনি কথা যে মনত ৰাখিবা যে কি হ'ল 1611 কি হ'ল ক'ত প্ৰতিষ্ঠা কৰে এটা মছলিপট্টনমত
এটা বাণিজ্য কেন্দ্ৰ স্থাপন কৰে। 1636 কোম্পানীয়ে ক'ত এটা বাণিজ্য কেন্দ্ৰ মুকলি কৰে আৰমা গাঁৱত। দেখিছা? আৰু এটা ঘটনা আছে ইয়াত 1639 ক'ত চন্দ্ৰগিৰি ৰজাৰ লগত চুক্তি কৰি মাদ্ৰাজৰ কাষৰী এটুকুৰালৈ আমাৰ গাঁৱৰ বাণিজ্য কেন্দ্ৰটো তুলি নি এই কেন্দ্ৰটো নতুন নাম দিয়া হ'ল কি ফৰ্ট চেণ্ট জৰ্জ। এইটো কিন্তু আৰমা গাঁৱৰে বাণিজ্য কেন্দ্ৰটো হয়। ইয়াক তেওঁলোকে ইয়ালৈ তুলি আনে আৰু ফলত কি নাম দিয়ে ফৰ্ট চেণ্ট জৰ্জ। ঠিক আছে? তাৰপিছত চোৱা, তেতিয়াৰ পৰাই বোম্বাই কোম্পানীৰ প্ৰধান কাৰ্যালয় পৰিণত হয়। যেতিয়াই ফৰ্ট চেণ্ট জৰ্জ এই বাণিজ্য কেন্দ্ৰটো স্থাপন কৰে তেতিয়াই কি হয় বোম্বাই, এতিয়াৰ মুম্বাই, তেতিয়া বোম্বাই আছিলে নামটো, সেই বোম্বাই কি হ'ল কোম্পানীৰ প্ৰধান কাৰ্যালয় হৈ পৰে। আৰু কি হয় যে 1690 এই চনটো মনত ৰাখিবা, জব চাৰ্নক কি কৰে নামৰ কোম্পানীৰ এজন বিষয়াই বংগৰ নবাবৰ লগত এখন চুক্তি যোগেদি বছৰি 1200 টকা খাজানাৰ বিনিময়ত কালীঘাট আৰু এতিয়াৰ নাম কি কলিকতা চুটানুটি আৰু গোবিন্দপুৰ নামৰ 3খন গাঁৱৰ জমিদাৰী স্বত্ব কোম্পানীয়ে লাভ কৰে। ইয়াৰ ফলত বাণিজ্য কেন্দ্ৰ আৰম্ভ কৰিছিল। ক'ত ক'ত চোৱা, এজন আছিলে, এই নামটো মনত ৰাখিবা যে জব চাৰ্নক। তেওঁ ক'ত ক'ত কালীঘাট, চুটানুটি, গোবিন্দপুৰ 3খন গাঁৱৰ জমিদাৰী স্বত্ব পাই যায়, মানে মাটিৰ যিটো অধিকাৰ সেইখিনি পায়। ফলত কি হয় বাণিজ্য কেন্দ্ৰ তেওঁলোকে তাত আৰম্ভ কৰে আৰু এই 3 ঠাইৰ সমষ্টিয়ে পাছলৈ কলিকতা নগৰৰ ভেটিলৈ ৰূপান্তৰ হৈছিল। গতিকে খুব চতুৰালিৰে কি কৰে ব্ৰিটিছে ইখনৰ পাছত সিখন বৃহৎ ঠাইবিলাক কি কৰে তেওঁলোকে নিজৰ অধীনলৈ ব্যৱসায় কৰাৰ উদ্দেশ্যেই নিজৰ কব্জালৈ আনি থাকে, নিজৰ অধীনলৈ আনি থাকে। গতিকে এইখিনি তোমালোকৰ এই কিছুমান ছবি দিয়া আছে যে তেওঁলোকৰ অধীনৰ যিটো বাণিজ্য কেন্দ্ৰবিলাক কেনেকুৱা ধৰণৰ আছিল। তাৰপিছত চোৱা কি হ'ল, ইষ্ট ইণ্ডিয়া কোম্পানীয়ে সাধাৰণ এজন কৰ্মচাৰী আছিল ৰবাৰ্ট ক্লাইভ। এইজন এজন গুৰুত্বপূৰ্ণ ব্যক্তি ৰবাৰ্ট ক্লাইভ। তেওঁ কি কৈছে যে তেওঁক পঠিওৱা হৈছিল কিহৰ কাৰণে, তেওঁ আছিলে এজন সাধাৰণ কৰ্মচাৰী, কিন্তু তেওঁৰ যিটো কূটনৈতিক কলা কৌশল অতি কম দিনৰ ভিতৰতে তেওঁ আয়ত্ব কৰি লৈছিল আৰু ভাৰতবৰ্ষত তেওঁলোকৰ ইংৰাজৰ এখন উপনিৱেশিক সাম্ৰাজ্য গঢ়ি তুলিবলৈ সক্ষম হৈছিল। আৰু কি বুলি কৈছিলে যে, আৰু তেওঁ ক্লাইভে কি কৰে যে আগৰ যিবিলাক ইউৰোপীয় কোম্পানী আছিল, পৰ্তুগীজে হওক ডাটছ হওক, এই কোম্পানীবিলাকক কি কৰিছিলে ভাৰতৰ পৰা যাতে বহিষ্কাৰ কৰিব পাৰি তাৰ বাবে তেওঁ ভূমিকা লৈছিলে। কাৰণ জানে যে বাকী যেতিয়া ইউৰোপীয়সকল থাকিব তেওঁলোকৰ শাসনত বাধা আহিব। ফ্ৰান্সেই হওক, সেই সময়ত এক গুৰুত্বপূৰ্ণ শক্তি আছিল ফ্ৰান্স। গতিকে এই শক্তিবিলাক যদি থাকে তেতিয়াহ'লে কি হ'ব ভাৰতবৰ্ষত এওঁলোকে নিজৰ ভেটিটো বিশেষকৈ যিটো সাম্ৰাজ্য গঢ়ি তোলাৰ যিটো তেওঁলোকৰ উদ্দেশ্য সেইটো সফল নহ'ব। গতিকে তেওঁ কি কৰে চোৱা, তেওঁৰ যিসকল ৰজা আছিল সেই সময়ৰ তেওঁলোক কোম্পানীৰ নিজৰ কোম্পানীৰ ফলীয়া কৰি লয় আৰু বংগৰ নবাব, হায়দৰাবাদৰ নিজাম, অবাধৰ নবাব, ৰাজপুতনাৰ ৰজা আদিয়ে কোম্পানীৰ সৈতে মিত্ৰতা কৰি প্ৰত্যেকেই নিজৰ কৰ্তব্য বিসৰ্জন দিব লগা হৈছিল। চোৱা কি কৰে যে সেই সময়ৰ যিকেইজন মুখ্য ৰজা আছিলে, কোন বংগৰ যিজন নবাব, হায়দৰাবাদৰ নিজাম, আবাধাৰ নবাব আৰু ৰাজপুতনাৰ ৰজা, এই সকলোৱে কি কৰে কোম্পানীৰ লগত মিত্ৰতা কৰি লয় আৰু মিত্ৰতাৰ ফলত তেওঁলোকে নিজৰ কৰ্তৃত্ব বিসৰ্জন দিয়ে, মানে নিজৰ দায়িত্ব, নিজৰ যিখিনি তেওঁলোকৰ কৰণীয় সেইখিনি সকলো বিসৰ্জন দি দিয়ে। তেওঁলোক কাৰ তলতীয়া হৈ পৰে, বিশেষকৈ কোম্পানীৰ তলতীয়া হৈ পৰে। আৰু এই গোটেই কূটনৈতিক কাৰ্যখিনি কোনে চোৱা চিতা কৰে বা কাৰ তত্ত্বাৱধানত হয়, এজন ইংৰাজ ৰবাৰ্ট ক্লাইভৰ নেতৃত্বত। গতিকে এই কথাটো মনত ৰাখিবা। আৰু তাৰপিছত আছে চোৱা, ৰবাৰ্ট ক্লাইভৰ পৰা লৰ্ড ডেলহাউছিৰ শাসনৰ সময়লৈকে ইষ্ট ইণ্ডিয়া কোম্পানীৰ কালক্ৰমত সমগ্ৰ ভাৰতবৰ্ষত ব্ৰিটিছ সাম্ৰাজ্যৰ উপনিৱেশ স্থাপন কৰিছিল। আৰু এজন ব্যক্তিৰ নাম এইখিনিতে আহিছে যে কোন, লৰ্ড ডেলহাউছি। ৰবাৰ্ট ক্লাইভ আৰু লৰ্ড ডেলহাউছি এই দুজনৰ নেতৃত্বতে কি হয় সমগ্ৰ ভাৰতবৰ্ষতেই ব্ৰিটিছ সাম্ৰাজ্যৰ উপনিৱেশ স্থাপন হয়, অৰ্থাৎ তেওঁলোকে শাসন কৰিবলৈ আৰম্ভ কৰে। গতিকে এই ব্ৰিটিছৰ যিটো কালচোৱা, ইয়াক আমি দুটা ভাগত ভগাব পৰা হৈছে যে প্ৰথমটো মোগল সাম্ৰাজ্যৰ পতনৰ পৰা আৰম্ভ কৰি লাহে লাহে যেতিয়া ব্ৰিটিছে ভাৰতত প্ৰথম প্ৰদক্ষিণ কৰে তেতিয়াৰ পৰাই মোগল সাম্ৰাজ্যৰ পতন আৰম্ভ হয় আৰু শেষ তেতিয়াৰ পৰা আৰম্ভ কৰি 1857 খ্ৰীষ্টাব্দ যিটো এইটো ইম্পৰ্টেণ্ট কিয়, ইয়াত এই চনতে কি হৈছিলে চিপাহী বিদ্ৰোহ হৈছিল। গতিকে ইয়ালৈকে এটা ভাগ আৰু তাৰপিছত হৈছে কি 1858 পৰা 1947 এই দুটা ভাগ। গতিকে এই দুটা ভাগত ব্ৰিটিছৰ যিটো শাসন সেইখিনি কি কৰিছে ভাগ কৰা হৈছে। প্ৰথম সময়ত কি কৰিছিলে
প্ৰথমছোৱা সময়ত তেওঁলোকে কি কৰিলে যে যিখিনি ৰাজন্যবৰ্গ আছিলে, ৰজা হওক নবাব হওক, সেইসকলক কি কৰিলে ক্ষমতাচ্যুত কৰি সিঁচৰতি হৈ থকা যিখিনি ৰাজ্যখণ্ড সেইখিনি একত্ৰিত কৰি বিস্তাৰ কৰে আৰু কেন্দ্ৰীয় এটা শাসন যন্ত্ৰ প্ৰতিষ্ঠা কৰে। এতিয়া যেনেকৈ আমাৰ কেন্দ্ৰীয় শাসন ব্যৱস্থা এটা আছে, তেতিয়া তেওঁলোকে কি কৰে সেই সমগ্ৰ ৰাজ্যবিলাক তেতিয়া পৃথক পৃথক হৈ আছিলে, তেওঁলোকে কি কৰিলে একত্ৰিত কৰি পেলাই এক কেন্দ্ৰীয় শাসন, মানে অকল ব্ৰিটিছেই শাসন কৰে প্ৰত্যেককে। আৰু দ্বিতীয়ত কি কৰিলে যে ৰাজশক্তিয়ে ইংৰাজ শাসন সুসংবদ্ধ কৰি ৰখাত স্বাৰ্থত স্থায়ী চৰকাৰ গঠন কৰি কিছুমান জনকল্যাণমূলক ব্যৱস্থা হাতত লৈছিল। প্ৰথমতে তেওঁলোকে এইবিলাক কৰা নাছিলে, মানে ভাৰতবাসীৰ কাৰণে কোনো ধৰণৰ কথা ভবাই নাছিলে, মাত্ৰ তেওঁলোকে ব্যৱসায় কৰিব লাগে আৰু শাসন কৰি চলাই যাব লাগে। কিন্তু লাহে লাহে কি হ'ল, যেতিয়া তেওঁলোকে চৰকাৰ গঠন কৰিবলৈ আৰম্ভ কৰিলে আৰু চৰকাৰ গঠনৰ পাছতে তেওঁলোকে ভাৰতবৰ্ষৰ হিতৰ বাবে বা ভাৰতবৰ্ষৰ বাবে তেওঁলোকে কি কৰে কিছুমান জনকল্যাণমূলক আঁচনি লয়, যাতে তেওঁলোকে ভাৰতবৰ্ষৰ ৰাইজসকলে তেওঁলোকক ভাল পাই থাকে, আৰু সেই উদ্দেশ্যে তেওঁলোকে এই কামটো কৰে। অৱশ্যে তোমালোকে কি হ'ল জানাই, লাহে লাহে ব্ৰিটিছৰ পৰা মানুহখিনি আঁতৰি যাবই, কাৰণ এটা বিদেশী শক্তি, গতিকে বিদেশী শক্তিৰ ওচৰত আমি চিৰদিন পৰাধীন হৈ থাকিব নিবিচাৰোঁ। গতিকে কিন্তু যেতিয়াই এইবিলাকৰ বিৰুদ্ধে যেতিয়া ভাৰতীয়সকলে মাত মাতিবলৈ জাতীয় আন্দোলনবিলাক গঢ়ি উঠিল, তেতিয়াই কি হ'ল আন্দোলনৰ পৰিণতি স্বৰূপে সেই ব্ৰিটিছ সাম্ৰাজ্যবাদে বা ইংৰাজসকলে কি হয় ভাৰতৰ পৰা বিদায় ল'ব লগা। কোম্পানীৰ আমোলৰ বিষয়ে আমি নেক্সট ক্লাছত আৰম্ভ কৰিম। ধন্যবাদ।